নমস্কাৰ ফ্ৰেণ্ডছ, সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাশ্যন কৰিম মষ্ট ইম্পৰ্টেণ্ট 20টাকে MCQ কুৱেশ্যনছ, যিকেইটা নেকি সকলো ধৰণৰ এক্সামত আহি থকা দেখা যায়। তেন্তে ব্লগচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন দিয়া আছে, কোনটো তেজৰ গোটক সৰ্বদাতা বুলি কোৱা হয়? অপশ্যনত দিয়া আছে গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ AB, গ্ৰুপ O। ইয়াৰ শুদ্ধ এনচাৰ হ'ব গ্ৰুপ O। মনত ৰাখিব গাইছ, গ্ৰুপ O, তেজৰ গ্ৰুপ অ'য়ে সকলোকে টেষ্ট দিব পাৰে, কিন্তু সকলোৰ পৰা টেষ্ট ল'ব নোৱাৰে। গ্ৰুপ O'ক টেষ্ট লাগিলে অকল গ্ৰুপ O'ৰ মানুহৰ পৰাই টেষ্ট ল'ব পাৰে। নেক্সট কুৱেশ্যন, এজন মানুহৰ শৰীৰত কিমানডাল হাড় থাকে? অপশ্যনত দিয়া আছে 206, 5, 106, 400। ইয়াৰ শুদ্ধ এনচাৰ হ'ব এজন মানুহৰ শৰীৰত 206ডাল হাড় থাকে। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিলে? অপশ্যনত দিয়া আছে 1901, 1906, 1951 আৰু 2009। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1951 চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিলে। অপশ্যন গ'টো হ'ব শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন, চীনা ভ্ৰমণকাৰী হিউৱেন চাং কোনখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিলে? অপশ্যনত দিয়া আছে তক্ষশিলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়। ইয়াৰ শুদ্ধ এনচাৰ হ'ব খ, নালন্দা বিশ্ববিদ্যালয়ত চীনা ভ্ৰমণকাৰী হিউৱেন চাঙে অধ্যয়ন কৰিছিলে। নেক্সট কুৱেশ্যন, আটাইতকৈ পুৰণি বেদ কোনখন? অপশ্যনত দিয়া আছে ঋগ্বেদ, সামবেদ, অথৰ্ববেদ, মহাভাৰত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ঋগ্বেদ, অপশ্যন ক। নেক্সট কুৱেশ্যন, মানৱ শৰীৰত কোনটো অংশৰ দ্বাৰা ইউৰিয়া তেজৰ পৰা ফিল্টাৰ কৰা হয়? অপশ্যনত দিয়া আছে যকৃত, বৃক্ক, তেজ, ধমনী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব বৃক্ক, অপশ্যন খ হ'ব শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন, কোন ভাৰতীয়ই অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছে? অপশ্যনত দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, মহেন্দ্ৰ সিং ধোনী, ভূপেন হাজৰিকা, প্ৰফেচাৰ অমৃত্য সেন। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ঘ, প্ৰফেচাৰ অমৃত্য সেন। অৰ্থনীতিৰ ক্ষেত্ৰত নোবেল বঁটা লাভ কৰিছে ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ ক্ষেত্ৰত। যিহেতু ইয়াত অৰ্থনীতিৰ ক্ষেত্ৰত কৈছে, সেইকাৰণে অপশ্যন ঘৰটো হ'ব ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন, জণ্ডিছ কোনটো অংগৰ ৰোগ? অপশ্যনত দিয়া আছে বৃক্ক, যকৃত, ধমনী, চক্ষু। ইয়াৰ শুদ্ধ এনচাৰ হ'ব যকৃত। জণ্ডিছ যকৃতত, লিভাৰত হয়। নেক্সট কুৱেশ্যন, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা পৃথিৱীৰ প্ৰথমগৰাকী মহিলা কোন আছিলে? অপশ্যনত দিয়া আছে তৰুণ শইকীয়া, বসুন্ধৰা পাল, জুংকো টাৱেই, কল্পনা চাওলা। ইয়াৰ শুদ্ধ এনচাৰ হ'ব জুংকো টাৱেই। যিহেতু ইয়াত পৃথিৱীৰ ভিতৰত কৈছে, পৃথিৱীৰ প্ৰথম মহিলা আছিলে জুংকো টাৱেই। ই জাপানৰ আছিলে। অসমৰ ক'লে তৰুণ শইকীয়া। অসমৰ পৰা প্ৰথম গৈছিলে তৰুণ শইকীয়া মাউণ্ট এভাৰেষ্টত। বসুন্ধৰা পাল হ'লে প্ৰথম ভাৰতীয় মহিলা যিয়ে মাউণ্ট এভাৰেষ্টলৈ গৈছিলে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনত আছে নিউয়ৰ্ক, জেনেভা, আমেৰিকা, ৰাছিয়া। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ক, নিউয়ৰ্কত আছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিলে? অপশ্যনত দিয়া আছে ৰাকেশ শৰ্মা, কল্পনা চাওলা, নীল আৰ্মষ্ট্ৰং, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ৰাকেশ শৰ্মা। ভাৰতৰ প্ৰথম মহিলা বুলি ক'লে কল্পনা চাওলা হ'লহেঁতেন। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিলে? অপশ্যনত দিয়া আছে মমতা বন্দ্যোপাধ্যায়, সুচিতা কৃপলানী, সৈয়দা তাইমুৰ, এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিলে শ্ৰীমতী সুচিতা কৃপলানী। ই উত্তৰ প্ৰদেশত প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিলে। অসমৰ বুলি ক'লে সৈয়দা তাইমুৰে হ'ব। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? অপশ্যনত দিয়া আছে 1945 24 অক্টোবৰ, 1906 18 জানুৱাৰী, 1999 20 ফেব্ৰুৱাৰী, ওপৰত এটা নহয়। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিলে। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথমবাৰৰ বাবে মেট্ৰ' ৰেল সেৱা কোনখন চহৰত আৰম্ভ কৰা হৈছিলে? অপশ্যনত দিয়া আছে গুৱাহাটী, কলকাতা, চেন্নাই, দিল্লী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব কলকাতাত প্ৰথম মেট্ৰ' ৰেল সেৱা আৰম্ভ হৈছিলে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন বছৰত ৰেলপথ আৰম্ভ হৈছিলে? অপশ্যনত দিয়া আছে 1826, 1206, 1853, 1999। ইয়াৰ শুদ্ধ এনচাৰ হ'ব গাইছ 1853 চনত ভাৰতৰ প্ৰথম বছৰৰ ৰেলপথ আৰম্ভ হৈছিলে মুম্বাইৰ পৰা থানেলৈ। এইটো মনত ৰাখিব, মুম্বাইৰ পৰা থানেলৈ আছিলে। তেতিয়াৰ গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড ডেলাউচি। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীক প্ৰথমে ৰাষ্ট্ৰপিতৃ বুলি কোনে অভিহিত কৰিছে? অপশ্যনত দিয়া আছে নেতাজী সুভাষ চন্দ্ৰ বসু, ৰবীন্দ্ৰনাথ ঠাকুৰ, নাথুৰাম গডছে, চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ শুদ্ধ এনচাৰ হ'ব নেতাজী সুভাষ চন্দ্ৰ বসু। নেতাজী সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক প্ৰথমে ৰাষ্ট্ৰপিতা বুলি অভিহিত কৰিছিলে। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটি কোনে লিখিছে? ৰবীন্দ্ৰনাথ ঠাকুৰ, মহম্মদ ইকবাল, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, বিছমিল্লা খান। ইয়াৰ শুদ্ধ এনচাৰ হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায়।
এনেতে এটা কথা মনত ৰাখিব গাইজ, ৰাষ্ট্ৰীয় গীত আৰু ৰাষ্ট্ৰীয় সংগীতৰ মাজত পাৰ্থক্য আছে। ৰাষ্ট্ৰীয় সংগীত বুলি ক'লে ৰবীন্দ্ৰনাথ ঠাকুৰ ইয়াৰ শুদ্ধ এনচাৰ হ'লে। যিহেতু ইয়াত ৰাষ্ট্ৰীয় গীত বুলি কৈছে সেইকাৰণে ইয়াৰ শুদ্ধ এনচাৰ হ'ব গ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যন, দিল্লীত মহাত্মা গান্ধীৰ সমাধিটোৰ নাম কি? অপশ্যনত দি আছে ৰাজঘাট, শান্তিবন, শক্তিপীঠ, অপৰাটা নহয়। মহাত্মা গান্ধীৰ সমাধিস্থল মানে ইয়াৰ চিতাটো য'ত ইয়াক সমাধি কৰা হৈছে, সমাধিস্থ কৰা হৈছে, ইয়াৰ শুদ্ধ এনচাৰ হ'ব ৰাজঘাট। শান্তিবন আছিলে জৱাহৰলাল নেহৰুৰ সমাধিস্থল। শক্তিপীঠ আছিলে ইন্দিৰা গান্ধীৰ। নেক্সট কুৱেশ্যন, মানুহে প্ৰথমে কোনটো ধাতু ব্যৱহাৰ কৰিছিলে? অপশ্যনত দি আছে তাম, ল', প্লাষ্টিক, অভ্ৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ক, মানুহে প্ৰথমে তাম ব্যৱহাৰ কৰিছিলে। নেক্সট কুৱেশ্যন, ভাৰতৰত্ন উস্তাদ বিছমিল্লা খান কোনটো বাদ্যযন্ত্ৰ বজোৱাৰ বাবে বিখ্যাত? অপশ্যনত দি আছে তবলা, ঢোল, চেহনাই, গীটাৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব চেহনাই। এইটো বহুত বাৰে এক্সামত আহি থকা দেখা যায় গাইজ, যিটো বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থকা দেখা যায়। ইয়াৰ শুদ্ধ এনচাৰ হ'ব চেহনাই। এইটো আজিৰ কাৰণে লাষ্ট কুৱেশ্যন আছিলে। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।